মুখ্যমন্ত্ৰী কৈছে গু আমি মাতা বুলি কওঁ, সেইকাৰণে আমি গৰু মাংসটো নাখাওঁ, মানে বেন কৰিলো। গাহৰি চাব কিবা এটা মানে ভগৱানৰ লগত কিবা এটা জড়িত হৈ আছে। যিবোৰ বাহিৰা দেশৰ বা বিমানবোৰ আহে ভাৰতত, কেৱল ভাৰতৰ বিমান কেইখনৰ বাহিৰে বাকী প্ৰতিখন বিমানত গু মাংস মেনুত লিখা থাকে। এইবিলাক সস্তীয়া কথা। বিষয়টোত মানে মাত মাতিব মানে বেয়াই লাগে, কাৰণ কি এইটো কোনো বিষয় হ'ব নোৱাৰে। এইটো ধৰি লওক ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দুইজনৰ মাজত কিবা এটা বুজাপৰা আছে কাৰণে এই ধৰণৰ এটা ইছ্যু ওলাই লৈছে। তেখেতসকলে কাম কৰক, মোদী ডাঙৰীয়াক কয় যে হিন্দু মানুহ বেলেগকৈ ফ্লাইটত যাব লাগে, মুছলিম মানুহ বেলেগকৈ যাব লাগে, কাৰণ তাত গু মাংস পায়। নীতি নিয়মটো অকল অসমতে কিয়? গতিকে এইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানে গু মাংসৰ কথা নকওক কিয়, আৰু বেছিকৈহে খাব মানুহে। যেটা আজি আপোনালোকে অসম BTCত আপোনালোকে আজি সভা হ'ল, আগন্তুক যেহেতু BTC নিৰ্বাচন হ'বলৈ গৈ আছে, আপোনালোকে কাৰোবাৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিব না অকলে অকলে খেলিব, আৰু কিমান সমষ্টিত আপোনালোকে? মিত্ৰতাটো এটা ৰাজনীতিৰ অংশ, কিন্তু সেইটো মিত্ৰতা ধৰি লওক সময়ত হয়। এতিয়া যিকোনো দল এটা ৰাজনৈতিকভাৱে যদি শক্তিশালী সংগঠন কৰিব লাগে, প্ৰথমে নিজা শক্তি লাগিব, যিটো তৃণমূল কংগ্ৰেছৰ আছে। আৰু এইটো মই যিহেতু তৃণমূল কংগ্ৰেছত আছোঁ, আপোনালোকে নিশ্চয় ভাবিব যে তৃণমূলত আছে কাৰণে তৃণমূলত গৈছে। নহয়, আপোনালোকে আমাৰ সাংসদগৰাকী ক'লে ইতিমধ্যে যে মহাৰাষ্ট্ৰত পশ্চিমবংগত 6টা আসনৰ 6টাই জিকিছে আৰু 6টাত বিজেপি পৰাজয় হৈছে, এজনৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে। তেনেস্থলত অসমত 5টা চিটতে কংগ্ৰেছ হাৰিছে। গতিকে এতিয়া হাৰা জিকাটোত লৈ মই নাযাওঁ। আমাৰ সংগঠন কেৱল কোকৰাঝাৰ নহয়, গোটেই অসমৰ প্ৰতিখন জিলাত হ'ব। আৰু অসম আৰু বেংগল বুলি ক'লেতো একেবাৰে নেইবাৰিং ষ্টেট। যদি মেঘালয়টো যদি আমাৰ বিৰোধীত থাকিব পাৰে TMC, ইফালে বেংগলত থাকিব পাৰে, অসমত কিয় নোৱাৰে? আৰু বিশেষকৈ কোকৰাঝাৰত, আমাৰ অসমৰ ভিতৰত কোকৰাঝাৰ জিলাত আটাইতকৈ মানে তৃণমূল কংগ্ৰেছৰ ভাল সংগঠন। সেই গতিকে আপুনি যিটো মিত্ৰতাৰ কথা কৈছে, সেইটো ইলেকশ্যনৰ সময়ত দেখা যাব যে মিত্ৰতা কৰিলে বিজেপিক পৰাজয় কৰিব পৰা যাবনে নাযাব। মানে কংগ্ৰেছৰ লগত কি মিত্ৰতা কৰিব? বিজেপিৰটো আধা আধি মানুহটো কংগ্ৰেছত সোমাই আছে। গতিকে মিত্ৰতা হ'লে কংগ্ৰেছৰ লগত আপোনালোকে যিটো প্ৰশ্ন কৰিছে, এতিয়া এই মুহূৰ্তত নহয়, আজিতো সংবাদ মাধ্যমত বাতৰি ওলাইছে যে ইণ্ডিয়া এলায়েন্সৰ সভানেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়াক দিব লাগে বুলি শৰদ পাৱাৰে কৈছে। কাৰণ ইণ্ডিয়া এলায়েন্সত তৃণমূলো আছে, কংগ্ৰেছো আছে। এইবোৰ সিদ্ধান্ত সময়ত হ'ব। আৰু অসমৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যিটো তৃণমূল কংগ্ৰেছৰ হাইকমাণ্ড মমতা বেনাৰ্জী ডাঙৰীয়া, অভিষেক বেনাৰ্জী ডাঙৰীয়া গুৰুত্ব সহকাৰে লৈছে যে অসমত তৃণমূল কংগ্ৰেছটো আগতেও শক্তিশালী আছিল, আৰু এতিয়া বেছিকৈ শক্তিশালী কৰিব লাগে। আমাক জিলাবিলাক ভ্ৰমণ কৰিব দিছে। নতুনকৈ আমাৰ সভাপতিও নিযুক্তি হ'ব, অহা কাইলৈৰ ভিতৰত আমাৰ নতুন সভাপতি নিযুক্তি পাব। বিষয়টোত মানে মাত মাতিব মানে বেয়াই লাগে, কাৰণ কি এইটো কোনো বিষয় হ'ব নোৱাৰে। এইটো ধৰি লওক ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দুইজনৰ মাজত কিবা এটা বুজাপৰা আছে কাৰণে এই ধৰণৰ এটা ইছ্যু ওলাই লৈছে। এতিয়া যিটো গু মাংসৰ কথা কৈ আছে, কালি মই দেখিলোঁ, পৰহি মুখ্যমন্ত্ৰী কৈছে গু আমি মাতা বুলি কওঁ, সেইকাৰণে আমি গৰু মাংসটো নাখাওঁ, মানে বেন কৰিলোঁ। আৰু গাহৰিৰ ক্ষেত্ৰত বোলে কোনো বাধা নাই। এতিয়া গাহৰি যদি আপোনালোকে ভালদৰে অধ্যয়ন কৰে, যিটো হিন্দু ধৰ্মৰ কথা, গাহৰি চাব কিবা এটা মানে ভগৱানৰ লগত কিবা এটা জড়িত হৈ আছে। গতিকে এইবিলাক সস্তীয়া কথা। আৰু যদি তেওঁ ইমানেই ভাবিছে যে মুখ্যমন্ত্ৰীয়ে গু মাংস সঁচাকৈ বন্ধ কৰিব লাগে, তেনেহ'লে যিবোৰ বাহিৰা দেশৰ বা বিমানবোৰ আহে ভাৰতত, চৰকাৰটো বিজেপিৰ আছে, কেৱল ভাৰতৰ বিমান কেইখনৰ বাহিৰে বাকী প্ৰতিখন বিমানত গু মাংস মেনুত লিখা থাকে যে বিফ খাবনে, ফিছ খাবনে, চিকেন খাব। তেখেতসকলে কাম কৰক, মোদী ডাঙৰীয়াক কয় যে হিন্দু মানুহ বেলেগকৈ ফ্লাইটত যাব লাগে, মুছলিম মানুহ বেলেগকৈ যাব লাগে, কাৰণ তাত গু মাংস পায়। নীতি নিয়মটো অকল অসমতে কিয়? গতিকে এইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানে গু মাংসৰ কথা নকওক কিয়, আৰু বেছিকৈহে খাব মানুহে। আজি 2 বছৰমান পূৰ্বে আপোনালোকে দেখিছিলে এই বিতৰ্কটো ওলাওঁতে সকলো নেতাই, মানে ৰাজনৈতিক ডাঙৰ নেতাবিলাকে গু মাংস খাই দেখাইছিলে কোনোবা এটা ৰাজ্যত। আপোনালোকেতো মিডিয়াতো আহিছিলে। গতিকে এটা সময় এনেকুৱা আহিব পাৰে, হিমন্ত বিশ্ব শৰ্মা হয়তো ক'ব পাৰে সেইখিনি সময়ত মোক হেঁচা দিছিল কেনে ক'লোঁ, মই এতিয়া গু মাংস মুখত লৈছোঁ। একো ডাঙৰ কথা নহয়, তেওঁ সকলো কৰিব পাৰে।